আজি আমি বনাম পায়স। পায়স খাই চাগে সকলোৱে ভাল পায়। পায়স বনোৱা সকলোৰে পদ্ধতি বেলেগ বেলেগ। মই একদম কম সামগ্ৰীত বনাইছোঁ। আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। মই কণজহা চাউল 1 কাপ লৈছোঁ। পানীত 15 মিনিটমান তিয়াই ৰাখিছোঁ। এয়া কেইটামান কাজু, কিচমিচ আৰু 3টা ইলাইচি লৈছোঁ। আপোনালোকৰ যি ড্ৰাই ফ্ৰুটছ খাই ভাল পায় ল'ব পাৰে। এখন ডাঙৰ কেৰাহী লৈছোঁ, তাত 1.5 লিটাৰ গাখীৰ দিছোঁ। গাখীৰ গৰম হ'বলৈ দিছোঁ। তেনেকুৱাতে এবাটি গাখীৰ উঠাই ৰাখিছোঁ। এতিয়া আমি গাখীৰখিনি লৰাই থাকিম। মন কৰিব যাতে গাখীৰ তলত লাগি নধৰে, নহ'লে পায়সখিনি ধোৱা ধোৱা গোন্ধাব। সেইবাবে আমি মিডিয়াম ফ্লেমত বনাম। এতিয়া আমি চাউলখিনি যোগ কৰি দিছোঁ। ক্ৰীমি নিচিনা পায়স বনাবৰ বাবে গাখীৰখিনি খুব লৰাই থাকিব লাগিব। পায়স বনাওঁতে লৰাই থকাৰ বাহিৰে উপায় নাই। এতিয়া ইলাইচি দিম। অলপ থেতালি দিছোঁ। ইলাইচি দিলে গোন্ধটো ভাল আহে। এয়া লাহে লাহে আমাৰ গাখীৰৰ পৰিমাণ কমি আহিছে। এতিয়া চেনি যোগ কৰিছোঁ। 3 চামুচ যোগ কৰিলোঁ। প্ৰয়োজন হ'লে আৰু দিম। মই কম চেনি খাওঁ, সেইবাবে কমকৈ দিছোঁ। এইদৰে চাউলবোৰ ভাঙি দিব। এতিয়া পায়সখিনি উতলি আহিছে আৰু ডাঠ হৈ পৰিছে। চেনি অলপ কম হোৱাৰ বাবে আকৌ যোগ কৰিছোঁ। 1.5 লিটাৰ গাখীৰত 5 চামুচ চেনি মিনিমাম লাগিব। আকৌ ভালদৰে লৰাই থাকিম। এতিয়া কিচমিচ যোগ কৰিছোঁ আৰু লগতে কাজু কেইটাও দি দিছোঁ। মই খুন্দনাত খুন্দি লৈছোঁ অলপ। পায়সৰ গাখীৰ শুকাই পৰিছে। তেনেকুৱাতে থৈ দিয়া গাখীৰ বাতি যোগ কৰিম। এতিয়া আৰু 5 মিনিটমান বইল আহিব দিম। চাউল এটা হাতেৰে ভাঙি চাব, ভালদৰে সিজিল নে নাই।
যদি সিজিছে আপোনালোকৰ নিজৰ জোখত গেছটো অফ কৰিব পাৰে। যদি অলপ পনীয়াকৈ ভাল পায় তেন্তে ইমানতে ৰাখি দিব। মই অলপ ডাঠ কৰিছোঁ। আমাৰ পায়স ৰেডি হৈছে। আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।